হাই ৱেলকাম টু মাই ৰাজশ্ৰী দাস চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলেই আছে। আজি কেইদিনমান আগতে মই কমিউনিটিত এটা পোষ্ট দিছিলোঁ যে মই এটা কুৱেশ্যন এনচাৰৰ এটা ভিডিঅ' কৰিম বুলি, আৰু আপোনালোকেও তাতে সঁহাৰি জনায় আৰু মোলৈকে আপোনালোকে কিছুমান বহুমূলীয়া প্ৰশ্ন সুধিছে মোলৈ বুলি। গতিকে আজি মই ভাবিছোঁ আপোনালোকৰ মৰমৰ সঁহাৰি জনাই ময়ো আজি আপোনালোকৰ ওচৰত মোৰ ভিডিঅ'টো আগবঢ়াই যাওঁ বুলি। গতিকে আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। গতিকে আজি মই ল'বলৈ লৈছোঁ মোৰ প্ৰথম প্ৰশ্নটো, আৰু মোৰ প্ৰথম প্ৰশ্নটো সুধিছিলে এগৰাকী অতি মৰমৰ ইউটিউবাৰ হয় তেওঁ, আৰু যিকেইগৰাকীয়ে মোলৈ প্ৰশ্ন সুধিছে তেওঁলোককতো মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে, মোৰ যিসকল ফ্ৰেণ্ড আছে, সকলো ভণ্টি ভাইটি আৰু যিসকল মোৰ ভিডিঅ' চাই মোৰ ভিউৱাৰ্ছসকল, সকলোলৈকে মোৰ ফালৰ পৰা বহুত মৰম শ্ৰদ্ধা জনাইছোঁ। আৰু সেই হিচাপে মই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তেতিয়াহ'লে আহকচোন বাৰু আজি মই মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। তেতিয়াহ'লে আজি মোৰ প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ, আৰু মোৰ প্ৰথম প্ৰশ্নটি সুধিছিলে মৰমী কোচ ৰাজবংশীয়ে। আৰু মৰমী, তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম থাকিলে তুমি মোলৈ প্ৰশ্ন সুধিছা, আৰু তুমি মোলৈ সুধিছা বা তোমাৰ ঘৰ ক'ত আৰু কোন আছে আৰু হাজবেণ্ডে কি কৰে। মৰমী, মই ক'লোঁ মোৰ ঘৰ হ'ল গুৱাহাটীতে, আৰু মোৰ ঘৰত মোৰ ল'ৰা ছোৱালী দুটা আৰু হাজবেণ্ড আৰু মই থাকোঁ। আৰু মোৰ হাজবেণ্ড ৰিটায়াৰ কৰিছে আৰু তেওঁ ঘৰতে থাকে। আৰু এতিয়া মৰমী, তুমি চাগে নিশ্চয় তোমাৰ প্ৰশ্নটিৰ উত্তৰ পালা। তাৰপাছতে আহিছোঁ গীতাঞ্জলি গগৈ ভ্লগছে। তেওঁ মোলৈ প্ৰশ্ন এটি সুধিছে, ইউটিউবত কেনেকৈ আৰু কিয় মন গ'ল আহিবলৈ আপোনাৰ। গীতাঞ্জলি, তোমালৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। তুমি সোধা প্ৰশ্নটিৰ উত্তৰ হিচাপত মই ক'বলৈ লৈছোঁ ইউটিউবলৈ কেনেকৈ আৰু কিয় মন গ'ল আহিবলৈ। মোৰ মন আছিলে, তাৰমানে আমি যেতিয়া ইউটিউব চেনেলবিলাক চাই থাকিছিলোঁ তেতিয়া মানে খুব ভাল লাগিছিলে। আৰু এনেও মানে অকণ গা চা বেয়া হৈ থাকিলে, মন চন বেয়া হৈ থাকিলে মানে তেতিয়া ছোৱালীজনীয়ে মোক অলপ লক্ষ্য কৰি থাকিছিলে, আৰু মই কিবাকিবি বনাই মেলি ভালো পাইছিলোঁ। কিবাকিবি খোৱা বস্তুৱেই হওক, হাতৰ কামৰ বস্তুৱেই হওক, তেনেকুৱা কিবাকিবি বস্তু বনাই মেলি ভাল পাইছিলোঁ। আৰু ছোৱালীজনীয়ে মোৰ মনৰ কথা বুজিও পাইছিলে, আৰু ময়ো মনতে ভাবি ৰাখিছিলোঁ যদি কেতিয়াবা ময়ো এনেকৈ কেতিয়াবা এটা চেনেল এটা খুলি পেলাই কিবাকিবি কৰিব পাৰোঁ, দেখুৱাব পাৰোঁ, তেতিয়া মোৰো মনটো ভাল লাগি থাকিব। গতিকে মোৰ ছোৱালীজনীয়ে মোৰ মনৰ কথাটো বুজি বা তাই মোক এটা ইউটিউব চেনেল খুলি দিছিলে, আৰু তেনেকৈ মই মোৰ ইউটিউব জগতখনৰ মাজত সোমাই পৰিছিলোঁ। এতিয়া নেক্সট প্ৰশ্নটো আহিছে টুটুমণি ভ্লগছৰ পৰা। আৰু টুটুমণি, তোমালৈও মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে। তুমি মোক সুধিছা বা আপুনি ইমান ব্যস্ততাৰ মাজতো ইউটিউব জগতখনত অহা কাৰণটোনো কি জনাবচোন। এয়া একেই প্ৰশ্ন মই গীতাঞ্জলিৰ লগতে যিটো কথাটো ক'লোঁ তেনেকুৱা ধৰণৰ একেই প্ৰশ্ন। আৰু ইমানটো ব্যস্ততাৰ মাজতো কেতিয়াবা নিজৰ কাৰণে কিবা এটা কৰিবলৈ মন যায়, আৰু নিজৰ কাৰণে কৰিবলৈ মনটো নিজে ভাল পোৱা কামবিলাক কৰিবলৈ সকলোৱে তেনেকৈ ভাল পায়। তেনেকৈ ময়ো কিবা এটা কৰি পেলাই ময়ো নিজৰ এটা পৰিচয় দাঙি ধৰিব খুজিছিলোঁ, আৰু সেইটো কাৰণেই মই ভাবিছিলোঁ কিবা এটা মই নিশ্চয় কৰোঁ। আৰু সেইটোকে ভাবি পেলাই ছোৱালীজনীয়ে মোক এনেকৈ ইউটিউব চেনেলটো খুলি দিছিলে, আৰু তেনেকৈ মই মোৰ ইউটিউব জগতখনৰ মাজত সোমাই পৰিছিলোঁ। আৰু নেক্সট প্ৰশ্নটো সুধিছে, তেওঁ মোক খালি কৈছে তেওঁ নতুনকৈ হৈছে, মোৰ লগত ফ্ৰেণ্ড হৈছে 9 জুন AJ। তেওঁ কৈছে সুন্দৰ, আৰু তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু তুমিও ভালকৈ সোনকালে ধুনীয়াকৈ আগবাঢ়ি যোৱা। এইবাৰ নেক্সট কুৱেশ্যনটো সুধিছে গাঁৱলীয়া ছোৱালী। আৰু গাঁৱলীয়া ছোৱালী, তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম থাকিলে। আৰু তুমি হৈছা হেমা, আৰু তুমি সুধিছা বা আপোনাক ডাঙৰ হিচাপত মই বহুত শ্ৰদ্ধা কৰোঁ, আৰু আপুনি বহুত মৰমীয়াল হয়, আৰু তাকে বহুত ভাল লাগে আপোনাক মোৰ বা আপুনি ইউটিউব কৰাৰ প্ৰেৰণা ক'ৰ পৰা পালে, আৰু আপুনি ইউটিউবৰ সময় অতিবাহিত কৰাৰ হিচাপত লৈছেনে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে। আৰু গাঁৱলীয়া ছোৱালী, তোমাক মই মোৰ ফালৰ পৰা বহুত মৰম জনাইছোঁ। আৰু তোমাৰ প্ৰশ্নটোৰ
এতিয়া মই কেনেকৈ উত্তৰটো দিব পাৰোঁ তাকে ভাবিছোঁ আৰু তোমাৰ প্ৰশ্নটো অকণমান ভাবিবলগীয়া প্ৰশ্নই হয় আৰু তোমাৰ পৰা মৰম শ্ৰদ্ধা গোটেইখিনি বাৰু মই পাই আছোঁ সদায় তোমালোকৰ পৰা মৰম শ্ৰদ্ধা মই সদায় আশাই কৰোঁ আৰু ইউটিউব কৰাৰ প্ৰেৰণাটো পোৱা কথাটো হ'ল আৰু যেতিয়া আমাৰ 2 বছৰ আগতে লকডাউন আৰম্ভ হৈছিলে 2020 তেতিয়া সেইখিনি সময়ত সকলোৱে ঘৰতে থাকিছিলে ঘৰতে থাকি পেলাই আমনিও লাগিছিলে ল'ৰা ছোৱালী গোটেইবিলাক ঘৰতে বহি থাকোঁতে আমনি লাগোঁতে তেতিয়া ঢেৰ ইউটিউব চেনেলবিলাক আমি চাই থাকিছিলোঁ আৰু তেনেকৈ বহুতৰ ইউটিউব চেনেলবিলাক যেতিয়া চাই থাকিছিলোঁ তেতিয়া মোৰ মনলৈ কিবা এটা যেন কৰোঁ তেনেকুৱা মনলৈ আহি আছিলে আৰু ছোৱালীজনী যেতিয়া ঘৰতে আছিলে তেতিয়া তাইও ক'লে যে এটা কাম কৰোঁ আমিও এটা ইউটিউব চেনেল এটা খুলোঁ দিয়া তোমাৰ নামতে যে তুমি কেতিয়াবা কিবাকিবি বনাবা দিবা আৰু তোমাৰো কিবাকিবি অসুখ বিসুখ হৈ থাকে তেনেকৈ তুমি সেইবিলাক কৰি থাকিলে তোমাৰ মনটো ভাল লাগি থাকিব গতিকে তেনেকৈ কৰিয়ে আমাৰ ইউটিউব চেনেলটো খুলিছিলোঁ আৰু প্ৰথমতে ভবা নাছিলোঁ যে ইউটিউব চেনেলটোলৈ আহি পেলাই আমি কিবাকিবি উপাৰ্জনৰ কথা ভাবিম বা কিবা কৰিম তেতিয়া ভাবিছিলোঁ অকল এইটো কৰিলে মেলিলে মনটো ভালে থাকিব সেইবুলি আমি ইউটিউব জগতখনলৈ আহিছিলোঁ আৰু তেনেকৈ কৰি পেলাই মই এটা দুটাকৈ ৰেচিপি বা কিবাকিবি ব্লগ ভিডিঅ' দি পেলাই এতিয়ালৈকে এইখিনি পৰ্যায়ে পাইছোঁহি আৰু তোমালোকৰ মৰম প্ৰেৰণা উৎসাহ সকলোখিনি তোমালোকৰ কমেণ্টৰ দ্বাৰাই মই পাই আছোঁহি আৰু এতিয়া ভাবিছোঁ লাহে লাহে যদি মই কিবা অকণমান কৰিব পাৰোঁ নিজৰ পৰিচয়টো সমাজত ৰাখিব পাৰোঁ সেই হিচাপতে মই আশা কৰিছোঁ সকলোৰে নিজৰ এটা আশা থাকে লক্ষ্য থাকে আৰু তোমালোকৰ যেনেকৈ লক্ষ্য আছে আশা আছে তেনেকৈ ময়ো ভাবিছোঁ মই যদি ভৱিষ্যতলৈ কিবা এটা কৰিব পাৰোঁ সেইবুলি মই আহিছোঁ আৰু মোৰ বিশেষ প্ৰেৰণাৰ উৎসাহৰ মূল দায়ক আছিলে মোৰ ছোৱালীজনী আছিলে প্ৰথম দিয়া আৰু গোটেইবিলাক যিবিলাক মোৰ ভিউৱাৰ্ছ আছে তেওঁলোকৰ পৰাই মই বহুতখিনি প্ৰেৰণা উৎসাহ পাইছোঁ এয়া আছিলে গাঁৱলীয়া ছোৱালী তোমাৰ প্ৰশ্নৰ উত্তৰ আৰু নেক্সট আহিছে জিণ্টু ইণ্ডিয়া নিউজ তেওঁ কৈছে বিউটিফুল তেওঁ এতিয়া বিউটিফুল কিহত কৈছে এতিয়া গতিকে জিণ্টু ইণ্ডিয়া তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে নেক্সট আহিছে জয়ন্ত জিতু তোমালৈও মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে তোমাৰো বৰ ধুনীয়া ভিডিঅ'বিলাক চাই আছোঁ খুবেই ভাল লাগে আৰু তুমি সুধিছা বা ইউটিউবৰ পৰা কি আশা কৰিছে ইউটিউবক লৈ আপোনাৰ কি সপোন জয়ন্ত এইটো প্ৰশ্ন আৰু গাঁৱলীয়া ছোৱালীৰ প্ৰশ্নটো একেই ধৰণৰেই আছিলে গতিকে সেইটোতে তুমি কিজানি তোমাৰ নিজৰ প্ৰশ্নটোৰ উত্তৰটো পায়ে গৈছা আৰু চবৰে এটা সপোন থাকে গতিকে তোমাৰ যিদৰে সপোন আছে সেইদৰে মোৰো আছে সপোন আছে লক্ষ্য আছে গতিকে মোৰ প্ৰশ্নটোৰ উত্তৰ তুমি নিশ্চয় পাই গৈছা তাৰ পাছতে আহিছে মোৰ পাছলৈ আহিছে চিচি মিলি তেওঁ সুধিছে তেওঁ দূৰতে থাকে অসমৰ পৰা বাহিৰত থাকে আৰু তেওঁৰ লগতো চবৰ লগতে মই চিনাকি হৈছোঁ ইউটিউবৰ দ্বাৰাই গতিকে তেওঁ এজন ভাইটিয়ে হয় তেওঁ কেৰেলাত কৰ্মৰত আৰু তেওঁ কৈছে বা মোৰ একো সুধিব লগা নাই হ'লেও মোৰ নামটো আপুনি মাতি দিব খুবেই ভাল লাগিছে চিচি মিলি তুমি যে তেনেকৈ কৈছা কিবা এটা হ'লেও কৈছা তুমি মোৰ কমিউনিটিত আহি পেলাই দিছাহি গতিকে চিচি তুমি যদি শুনি আছা তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম থাকিলে আৰু চিচি মিলি চেনেলটো নতুন চেনেলে হয় গতিকে আপোনালোকক সকলোকে কৈছোঁ অনুৰোধ কৰিছোঁ সকলোৱে যাতে সকলোকে সহায় কৰি যায় আৰু নেক্সটটো আহিছে ৰিদীপ ব্লগছ 1996 আৰু ৰিদীপ ব্লগছ তোমালোকতো মই বন্ধু হোৱা বেছিদিন হোৱাই নাই আৰু তুমি এটা মোলৈ সুধিছা প্ৰশ্ন বাইদেউ আপোনাৰ লাইভ শ্ব' চাওঁ মই বহুত ভাল লাগে এনেকৈ কৈছে গতিকে ৰিদীপ তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে তুমিও আগবাঢ়ি যোৱা নেক্সট আহিছে পিংকি দেৱনাথে কৈছে বিউটিফুল আৰু এতিয়া বিউটিফুল কি অৰ্থত ক'লে এতিয়া মই গম নাপালোঁ গতিকে পিংকি তুমিও হৈছা মোৰ নতুন ফ্ৰেণ্ড গতিকে তোমালৈও মই বহুত মৰম এইবাৰ আহিছোঁ নেক্সট কুৱেশ্যনলৈ আৰু কুৱেশ্যনটো সুধিছে মোলৈ সংগীতা ব্লগ এণ্ড পাকঘৰে আৰু সংগীতা তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে আৰু তুমি সুধিছা বা আপুনি ল'ৰালি কাল ক'ত কটাইছিলে মানে মাৰ ঘৰ ক'ত আৰু ল'ৰালি কালৰ যিকোনো এটা মধুৰ স্মৃতি শ্বেয়াৰ কৰিবচোন সংগীতা মোৰ ল'ৰালি কাল কটোৱা সময়খিনি হ'ল আমি গুৱাহাটীতেই ডাঙৰ হৈছোঁ গুৱাহাটীতেই জন্ম হৈছোঁ আমি ইয়াতেই ল'ৰালি কাল কটাইছোঁ আৰু ল'ৰালি কালৰ মধুৰ স্মৃতিবিলাকৰ ভিতৰত আমি গুৱাহাটীত থকা সময়খিনিত সৰু আমাৰ নিজৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীবিলাকৰ লগত খুব ধুনীয়াকৈ খেলি ফূৰ্তি কৰি ডাঙৰ হৈছিলোঁ আৰু সকলোৰে লগত গৈছিলোঁ আজিকালিৰ নিচিনা অৱশ্যে ইমান ব্যস্ততা নাছিলে ল'ৰা ছোৱালীবিলাকৰ মাজত তেতিয়া আমি সকলোৱে উমলি জামলি নাচি বাগি খেলি ধূলি তেনেকৈ ডাঙৰ হৈছিলোঁ
আৰু তেনেকেই আমি ইঘৰে সিঘৰৰ লগত যিকোনো বিহু হওক বিয়া হওক সকলোতে গৈ ফূৰ্তি ফাৰ্তা কৰিছিলোঁ। তেনেকেই মোৰ মধুৰ স্মৃতিবিলাক তেনেকেই মধুৰ দিনবিলাক আমাৰ পাৰ হৈছিলে। আৰু লাহে লাহে কৈ থাকিম বাৰু তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰত। আৰু তুমি সুধিছা আৰু আপুনি বিয়াৰ পিছত ফাৰ্ষ্ট ফুৰিবলৈ ক'ত গৈছিলে? মই বিয়াৰ পাছত প্ৰথম যদি বাহিৰৰ কথা সোধা, মই প্ৰথম বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ দীঘা, কলিকতা আৰু দাৰ্জিলিঙলৈকে। আৰু এইটো নহয় যে বাহিৰত ক'ৰবাত ফুৰিব গৈছিলে, যিকোনো ঠাই হ'লেও হ'ব। আৰু হ'ব পাৰে কোনোবা আলহীৰ ঘৰতো হ'ব পাৰে, প্লিজ জনাব দেই বা। আৰু প্ৰথম ফুৰিবলৈ যোৱা হিচাপতে হ'ব, তাৰমানে মোৰ বিয়াখন হৈছিলে গুৱাহাটীতেই হৈছিলে। তেওঁলোকৰ ঘৰ আছিলে বৰপেটাত, কিন্তু তেওঁলোকে বিয়াখন পাতিছিলে গুৱাহাটীৰ পৰা। আৰু মই আলহী হিচাপত বুলি নহয়, মই এগৰাকী বোৱাৰী হিচাপত মই প্ৰথম যেতিয়া মানে নিজৰ মানুহৰ ঘৰলৈ বুলি গৈছিলোঁ বুলি ক'ব লাগে, মই বৰপেটালৈকে গৈছিলোঁ বিয়াৰ পাছত। আৰু এয়া হৈছে তোমাৰ প্ৰশ্নৰ উত্তৰ। গতিকে মৰমী, তোমালৈ বহুত বহুত মৰম থাকিলে। নেক্সট মোলৈ প্ৰশ্ন সোধা হিচাপত নাই আৰু শুৱালকুছি বোৱাৰী ব্লগে কৈছে বিউটিফুল, আৰু তেওঁ মোৰ পষ্টটো দেখি পেলাই নিশ্চয় কৈছে। গতিকে শুৱালকুছি বোৱাৰী ব্লগ, তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভকামনা থাকিলে। নেক্সট কুৱেশ্যন সুধিছে গীতুমণি কুকিং এণ্ড ব্লগিঙে। আৰু গীতুমণি, তোমালৈ মোৰ ফালৰ পৰা মৰম থাকিলে। আৰু তুমিও কৈছে ধুনীয়া, তুমি বেছিকৈ কি কৰি ভাল পোৱা? গীতুমণি, তোমালৈ মৰম আৰু শুভেচ্ছা থাকিলে। তাৰ লগতে কৈছোঁ মই কি কৰি ভাল পাওঁ মানে মই ভাল পোৱা বস্তু, কবিতা চবিতা পঢ়ি মই ভাল পাওঁ, সেইটোতো জানাই। আৰু গান শুনি ভাল পাওঁ, নাচ গান চাই ভাল পাওঁ, খোৱা বোৱা বনায়ো ভাল পাওঁ। তেনেকৈ মই কিছুমান কাম কৰি ভাল পাওঁ, হাতৰ কামৰ কৰি ভাল পাওঁ। আৰু নেক্সট আহিছে মোলৈ প্ৰশ্ন আহিছে পল্লৱী শইকীয়াই, বা তোমাৰ কিমান দিন হ'ল ইউটিউবত অহা? বৰ ভাল লাগে তোমাৰ ভিডিঅ'বোৰ চাই। পল্লৱী শইকীয়া, তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে। আৰু মই ইউটিউবলৈ অহা এয়া জুনৰ 1 তাৰিখত মোৰ পূৰা সম্পূৰ্ণ 2 বছৰেই হৈছে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল লগা বুলি কোৱাৰ বাবে মোৰ বহুত ভাল লাগিছে। এনেকৈ ধুনীয়াকৈ সদায় মৰম কৰি যাবা আৰু তোমালোকেও সুন্দৰকৈ আগবাঢ়ি যাবা। আৰু নেক্সট কুৱেশ্যন আহিছে নীলাক্ষী জ্যোতিৰ্ময়ী ব্লগৰ পৰা। নীলাক্ষী, তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিলে। তুমি সুধিছা মই আপোনাৰ কথাবোৰ শুনি বহুত ভাল পাওঁ আৰু মৰম লগা হয় আপুনি। চ' ইউটিউবৰ ভিডিঅ' এডিটিং ক'ত কৰে? নীলাক্ষী, তুমি কৈছা মোৰ কথাবোৰ শুনি ভাল পোৱা বুলি, মোৰ জানি ভালেই লাগিছে। আৰু তোমাৰো কথাবিলাক খুবেই মৰম লগা, তুমি বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিয়া, খুবেই ভাল লাগে। আৰু তেওঁ মোক সুধিছে ইউটিউবত এডিটিং মই ইনশ্বটত কৰোঁ, আৰু কেতিয়াবা বেয়া কমেণ্ট পাইছেনে? মই বেয়া কমেণ্ট মই তেনেকৈ একো পোৱা নাই আজিলৈকে। আৰু এবাৰ এজনে মোক খালি কৈছিলেহি যে আপুনি লাইভ কৰি একো লাভ নাই, লাইভ কৰি থাকিলে আপোনাৰ টাইমহে বৰবাদ হ'ব, গতিকে আপুনি ভিডিঅ' দি যাওক। অৱশ্যে মই সেইটো তেওঁৰ বেয়া কমেণ্ট বুলি নাভাবোঁ, তেওঁ নিশ্চয় কিবা কথা জানি শুনিয়ে তেওঁ মোক এইটো উপদেশ হিচাপে দিছিলে। মই সেইটো তেওঁ সেইকাৰণে বেয়া কমেণ্ট হিচাপে ধৰা নাই, তেওঁৰ সেইটো মই উপদেশ হিচাপেই মই মানি আকৌ মই ভিডিঅ' দিয়া কমাই দিছিলোঁ। আকৌ মই নতুনকৈ ভিডিঅ' দিবলৈ উৎসাহ পাইছিলোঁ। গতিকে সেইটো মোৰ কাৰণে বেয়া কমেণ্ট নাছিলে, মোৰ কাৰণে সেইটো মোক উৎসাহে জগাইছিলে মোৰ ভিডিঅ' বনাবৰ কাৰণে। আৰু কৈছে আপোনাৰ ঘৰ ক'ত? মই ইতিমধ্যে কৈ আহিছোঁ মোৰ ঘৰ গুৱাহাটীত, আৰু ইতিমধ্যে মই ভিডিঅ'বিলাকত দেখুৱাই থাকোঁ। আৰু কৈছে আৰু এটা কথা সুধোঁ, যেতিয়া মানুহৰ মনটো দুখত ভাগি পৰে তেতিয়া কি কৰিব লাগিব? প্লিজ এনচাৰ দিব। তুমি সুধিছা, তোমাৰ প্ৰশ্নটো অকণমান ভাবিবলগীয়া চিন্তামূলক বিষয় হয়। মানুহৰ যেতিয়া মনবিলাক দুখ লাগে, বেয়া লাগে, বা কোনোবাই কিবা দুখ দিয়ে, তেতিয়া তুমি ভাবিব পাৰা তুমি নিশ্চয়কৈ কিবা ক'ৰবাত দুখ কৰিছা নেকি, বা তোমাৰ কিবা কথাত দুখ হৈছে নেকি? তুমি প্ৰথমতে সেইটো বিচাৰ কৰিব লাগিব। যদি তুমি কাৰোৰ একো কথাতে তুমি দুখ কৰা নাই বা তোমাৰ কোনো দুখ নাই, সেইটো তুমি নিজে ভাবি ল'বা। আৰু যদি সঁচাকৈ যদি কিবা ক'ৰবাত ভুলো হৈছিলে, সেইটো ভুল শুধৰাবলৈ চেষ্টা কৰিবা। আৰু যদি তোমাৰ সঁচাকৈ যদি আৰু বেছিকৈ দুখ লাগি থাকে, তেতিয়া মনৰ ভাৱবিলাক তুমি তোমাৰ নিজৰ একদম মনৰ ভালপোৱা এজনৰ লগত তুমি ধুনীয়াকৈ শ্বেয়াৰ কৰিবা। তেতিয়া তোমাৰ মনৰ ভাৱবিলাক, তেতিয়া দুখবিলাক তোমাৰ আঁতৰি যাব। আৰু তুমি সদায় তোমাৰ তেতিয়াও যদি নহয়, তেতিয়া তুমি মনৰ ভাৱবিলাক কবিতা আকাৰত লিখিব পাৰা, গল্প আকাৰত লিখিব পাৰা। তেনেকৈ তুমি তোমাৰ নিজৰ মনৰ ভাৱবিলাক কাৰোবাক কৈ মেলি বা লিখি মেলি পাতল কৰিব পাৰিবা।
আজি মোলৈ যিবিলাক প্ৰশ্ন আহিছে মোৰ উত্তৰবিলাক দি পেলাই ভালেই পাইছোঁ আৰু মই ভবা নাছিলোঁ মোৰ বিষয়ে জানিবলৈ তোমালোকে যে মোৰ ওপৰত ইমানখিনি প্ৰশ্ন সুধিবা বুলি গতিকে সকলো প্ৰায় ইমানখিনি মৰম পাইছোঁ খুবেই ভাল লাগিছে এতিয়া মই আকৌ আহিছোঁ নেক্সট প্ৰশ্নটো আহিছে পায়েল দীপকৰ পৰা পায়েল দীপক তোমালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তুমি সুধিছা বাইদেউ আপোনাক ভিডিঅ' বনাবলৈ কোনে সহায় কৰে আৰু এডিটিং নিজে কৰেনে মই ভিডিঅ' নিজেই কৰোঁ আৰু প্ৰথম যেতিয়া মই ইউটিউব চেনেললৈ আহিছিলোঁ ইউটিউব চেনেলটো খুলি দিছিলে মোৰ ছোৱালীজনী মই আগতে কৈছোঁৱে প্ৰথম 5 মাহমান তাইয়ে মোৰ গোটেইখিনি কৰি দিছিলে মই খালি বনোৱা মেলাখিনিহে কৰিছিলোঁ প্ৰথম এডিটিং কৰা কেমেৰা কৰা গোটেইখিনি তাইয়ে কৰিছিলে কেৱল মই মাত্ৰ মই ৰেচিপিখিনিহে কৰিছিলোঁ আৰু মই তেতিয়ালৈকে শিকাই নাছিলোঁ কেনেকৈ এডিটিং কৰে কেনেকৈ কি কৰে আপলোড কৰে সেইখিনি গোটেইখিনি কাম তাইয়ে কৰিছিলে কিন্তু যেতিয়া তাই ছোৱালীজনী ইয়াতে 4 মাহ 6 মাহৰ পাছত ইয়াৰ পৰা তাই কামৰ সূত্ৰে তাই দূৰলৈ যাব লগা হৈ গ'ল তাৰপাছত তাইৰ পৰা মই শিকি ল'লোঁ কামখিনি আৰু ল'ৰাটো আছিলে প্ৰথম যিখিনি মই জনা নাছিলোঁ তাই যোৱাৰ পাছত আপলোড কৰিব মই জনা নাছিলোঁ সেইখিনি ল'ৰাটোৱে মোক কৰি দিছিলে গতিকে তেনেকৈ কৰি পেলাই মই মোৰ ভিডিঅ'বিলাক কৰি গৈছিলোঁ আৰু এতিয়া এইখিনি মই এতিয়া নিজে এডিটিং কৰিব পৰা হৈ গৈছোঁ এতিয়া তথাপিতো যদি কেতিয়াবা কিছু কাৰণত যদি সিহঁতৰ সুবিধা লাগে ছোৱালীজনীৰ সুবিধা লাগে মই তাইৰ পৰা সুবিধা ল'বলৈ খোজোঁ আৰু যদি মই এতিয়া যিখিনি কৰি আছোঁ মই নিজেই কৰি আছোঁ বুলি ক'ব লাগিব এতিয়া সেইখিনি মানে পাৰিছোঁ আৰু ঘৰৰ পৰা মানুহে কিমান ছাপৰ্ট কৰে ঘৰৰ মানুহখিনি গোটেইখিনিয়ে মোক ছাপৰ্ট কৰে ডাইৰেক্টলি নকৰিলেও ইনডাইৰেক্টলি সকলোৱে মোক ছাপৰ্ট কৰে ছোৱালীজনীয়ে হওক ল'ৰাটোৱে হওক মানুহজনে হওক যিহেতু মই কিছুমান ৰেচিপি বনাওঁ বা কিবাকিবি কৰোঁ সেইবিলাক কৰিবৰ কাৰণেতো বস্তু লাগিব সামগ্ৰী লাগিব আৰু সেইখিনি সামগ্ৰী যদি ঘৰৰ মানুহজনে আনি নিদিয়ে মইনো কেনেকৈ ৰেচিপি কৰিম তোমালোকৰ আগত দেখুৱাব পাৰিম গতিকে সকলোৰে ছাপৰ্ট আছে আৰু তেওঁলোকে সকলোৱে মোক এনেকৈ দি থাকে আৰু কৈছে কেতিয়াবা ভিডিঅ' কৰি থাকোঁতে দাদাৰ পৰা গালি খাইছেনে এইটো খুবেই ভাল লগা প্ৰশ্নই সুধিলা তুমি মোক আৰু ভিডিঅ' কৰোঁতে সাধাৰণতে তেনেকৈ ইমান গালি নাপাৰিলেও কিন্তু যেতিয়া মই ৰেচিপি ভিডিঅ' বনাওঁ তেতিয়া কি হৈ যায় ৰেচিপি বনালেতো মানে ভিডিঅ'টো যদি কৰোঁ তেতিয়াহ'লে ধুনীয়াকৈ যেতিয়া ৰেচিপিটো বনোৱা হৈ যায় কমপ্লিট হৈ যায় তেতিয়া ধুনীয়াকৈ সজাই মেলি বা ভাতৰ লগতে কিবাকিবি কৰিছোঁ মেলিছোঁ ধুনীয়াকৈ সজাই মেলি মই যেতিয়া লওঁ দিওঁতে মেলোঁতে অকণমান দেৰি হৈ যায় সেইখিনি মই প্ৰথমতে কেমেৰাখিনি কৰি ল'ব লাগিব ভিডিঅ'খিনি কৰি ল'ব লাগিব তাৰপিছতে খাবলৈ দিব পাৰিম যেতিয়া দেৰি হৈ যায় তেওঁ ৰৈ থাকে তেতিয়া তেওঁ খং উঠে আৰু তেতিয়া তেওঁ খঙতে অকণমান গালি পাৰে কিনো এইবিলাক তোমালোকে কৰি আছা আগতে মোক ভাত পানী দি লোৱা তাৰপিছত তোমালোকে তোমাৰ কামখিনি কৰি থাকিবা আৰু নেক্সট আহিছে মনালিছা ব্লগৰ পৰা কুৱেশ্যন আহিছে বা আপোনাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে ক'বচোন মনালিছা তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিলে ইতিমধ্যে মই কৈছোঁৱেই মোৰ ঘৰ গুৱাহাটীত আৰু ঘৰত মোৰ ল'ৰা ছোৱালী দুটাই আৰু মোৰ হাজবেণ্ড আছে আৰু নেক্সট আহিছে জানমণি দত্ত তোমালৈও মোৰ ফালৰ পৰা মৰম থাকিলে তুমি সুধিছা বা আপোনাৰ মাতটো খুবেই ধুনীয়া আৰু আপোনাৰ ইয়াৰ্ছ কিমান হৈছে বাৰু আৰু আপুনি কি কৰি ভাল পায় জনাবচোন জানমণি তোমালৈ মোৰ ফালৰ পৰা মৰম থাকিলে আৰু মোৰ মাতটো যদি ভাল লাগিছে তোমাৰ আৰু তোমাৰো কিন্তু মাত ভাল তোমাৰ ভিডিঅ' ভাল তোমাৰ খুবেই ভাল লাগে তোমাৰ ভিডিঅ'বিলাক চাই থাকি আৰু তুমি নিজেই অনুমান কৰাচোন বাৰু মোৰনো কিমান বয়স হৈছে সেইটো সেইকাৰণে তোমালোকে ৰাখি দিলোঁ তুমি জানিবা বাৰু তুমি মোৰ বয়সটো কিমান হ'ল হ'ব আৰু কি কৰি ভাল পায় মই কি কৰি কাম ভাল পায় তোমালোকৰ লগত কথা বাৰ্তা পাতি ভাল পাওঁ কিবাকিবি কৰি মেলি ভাল পাওঁ এইটো প্ৰশ্নৰ উত্তৰ মই আগতে দিছোঁৱেই গতিকে এয়াই আৰু এইবাৰ নেক্সট কুৱেশ্যন আহিছে চন্দ্ৰ যাদুকৰ ট্ৰিক্সৰ পৰা চন্দ্ৰ তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে তুমি সুধিছা বাইদেউ আপুনি কবিতা কিমান দিনৰ পৰা লিখা মেলা কৰে পাৰিলে এটা কবিতা শুনাব বৰ ভাল লাগে আপোনাৰ কবিতা বাইদেউ আৰু চন্দ্ৰ মই কবিতা প্ৰথমতে লিখিবলৈ লৈছিলোঁ মানে যেতিয়া কলেজ পাইছিলোঁ অকণমান জনা হৈছিলোঁ মানে মোৰ দেউতাই অকণমান লিখা মেলা কৰিছিলে তেতিয়া দেউতাৰ লিখা মেলা কৰাবিলাক অকণমান চাই পেলাই উৎসাহিত হৈছিলোঁ অনুপ্ৰাণিত হৈছিলোঁ আৰু তেতিয়াই মই লিখিছিলোঁ কিন্তু তেতিয়া মই কবিতাবিলাক কাকো দেখুওৱা নাছিলোঁ আৰু তেতিয়া যিবিলাক আহিছিলে আৰু সেইবিলাক মোৰ সংৰক্ষণৰ অভাৱত তেতিয়া মোৰ থাকি গ'ল বিয়া হৈ পেলাই মই ঘৰৰ পৰা দূৰলৈ গুচি গ'লোঁ গতিকে সেইবিলাক তেনেকৈয়ে থাকি ৰৈ গ'ল ক'ত হেৰাই গ'ল গমেই নাপালোঁ আৰু এতিয়া যিবিলাক মই আগবঢ়াই আহিছোঁ তুমিতো নিশ্চয় মোৰ ভিডিঅ'ত পাইছাই গতিকে এতিয়া অকণমান কবিতা শুনাবৰ কাৰণে অকণমান দিগদাৰ হ'ব মোৰ বহুতো প্ৰশ্ন আৰু আছে তেওঁলোকে ৰৈ থাকিব গতিকে নেক্সট আকৌ কেতিয়াবা ভিডিঅ' বনাম তেতিয়াহ'লে নিশ্চয় আকৌ তুমি মোৰ অলৰেডি আছে মোৰ চেনেলত কবিতাৰ ভিডিঅ' গতিকে তুমি তাতে চাবা আৰু মই নেক্সট আকৌ যদি বনাওঁ তেতিয়াহ'লে নিশ্চয় তোমালোকক আকৌ নতুন নতুন কবিতা দিবলৈ চেষ্টা কৰিম
আৰু তাৰপাছতে আহিছে লক্ষীকান্ত সূত্ৰধাৰ, তোমাকো বহুত বহুত মৰমৰ শুভেচ্ছা জনালোঁ। আৰু তুমিও কৈছা বিউটিফুল। এতিয়া তুমি মোৰ ফটোখনক দেখি ক'লা নে মোৰ চেনেলটোক ভাল লগা বুলি ক'লা, মই সেইটোহে ধৰিব নোৱাৰিলোঁ দেই। তাৰপাছতে কৈছে DK ডেকা ইজ বেক। DK দে বা তোমালৈও মোৰ ফালৰ পৰা মৰম থাকিলে, শুভেচ্ছা থাকিলে। বা আপোনাৰ কি খবৰ, মোৰ চেনেলটো অলপ ছাপোৰ্ট কৰিবলৈ ক'ব। আৰু আপোনাৰ ঘৰ ক'ত, কোন কোন আছে, গুড মৰ্ণিং। আৰু এওঁ মোক সুধিছিলে ৰাতিপুৱাৰ সময়তেই কিজানি, সেইকাৰণে তেওঁ মোক গুড মৰ্ণিং দিছে। আৰু মই এতিয়া তোমাক শুভ সন্ধ্যা জনালোঁ, ভেৰি গুড ইভিনিং মই জনাইছোঁ। আৰু মোৰ খবৰ ভালেই। আৰু তোমাৰ চেনেলটোৰ ছাপোৰ্ট কৰিবলৈ মই কৈছোঁ বাৰু, DK ডেকা ইজ বেক। তেওঁৰ এটা ধুনীয়া চেনেল আছে, সকলোৱে যাতে তেওঁকো ছাপোৰ্ট কৰে, তেওঁকো সমানে আগবাঢ়ি যাবলৈ সহায় কৰে। আৰু মোৰ ঘৰ ইতিমধ্যে কৈছোঁৱেই, মোৰ ঘৰ গুৱাহাটীত। আৰু ঘৰত কোন কোন আছে মই ইতিমধ্যে কোৱা হৈছে। আৰু তাৰপাছতে আহিছে ৰাজশ্ৰী ভট্টাচাৰ্যজী। ৰাজশ্ৰী ভট্টাচাৰ্যজী, আপোনালৈও মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে। আপোনাৰ কথাবোৰ বৰ ভাল লাগে। আপোনাৰ ঘৰ ক'ত? আপোনাৰো গীতবিলাক বহুত ধুনীয়া, আপোনাৰ মাত বহুত শুৱলা। আৰু আপুনি যেনেকৈ মোৰ ভাল পাইছে, ময়ো আপোনাৰ বহুত ভাল পাইছোঁ। আপুনিও সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু মোৰ ঘৰ ইতিমধ্যে কৈছোঁৱেই, মোৰ ঘৰ গুৱাহাটীত। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটি সুধিছে MJ বয়, তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে। তুমি সুধিছা বা আপোনাৰ ঘৰ ক'ত আৰুনো ঘৰত কিমান পৰিবাৰ আছে। MJ, মোৰ ঘৰ ইতিমধ্যে কৈছোঁৱেই, মোৰ ঘৰ গুৱাহাটীত। আৰু মোৰ ঘৰত ল'ৰা ছোৱালী 2টা আৰু মোৰ হাজবেণ্ড আছে। আৰু নেক্সট আহিছে ডুগু এক্সট্ৰা 22। ডুগু, তোমালৈ মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা থাকিলে। তুমিও সুধিছা বাইদেউ আপুনি পঢ়ি থকা সময়ৰ দিনবোৰ কেনেকুৱা আছিলনো। ডুগু, মোৰ পঢ়ি থকা সময়ৰ দিনবোৰ আজিকালিতকৈ অকণমান বেলেগ আছিলে। আমি যেতিয়া সৰু আছিলে, আজিকালিৰ নিচিনা ইমান ব্যস্ততা নাছিলে মানুহবিলাকৰ মাজত, বা টিউশ্যন কৰি সময়বিলাক যোৱা নাছিলে। আমি ঘৰতেই নিজে পঢ়া শুনা কৰি ডাঙৰ হৈছিলোঁ। আৰু মানে আজিকালিৰ নিচিনা খুবেই ব্যস্ততা নাছিলে, সকলোৰে মাজত মৰম চেনেহ দয়া আৰু অলপমান মানুহখিনি সামাজিক আছিলে। আজিকালি অকণমান সেইটো কমি গৈছে, সেয়াই হ'ল। আৰু ক'ত পঢ়িছিলে বাৰু? মই মোৰ স্কুলিং কৰিছিলোঁ, LP স্কুল মোৰ দিছপুৰ স্কুলতে আছিলে। আৰু মই হাইস্কুল কৰিলোঁ গোপাল বড়ো চৰকাৰী বিদ্যালয়তে। তাৰপাছতে পঢ়িলোঁ কলেজত, মই হেণ্ডিক গাৰ্লছ কলেজত পঢ়িলোঁ। আৰু তেনেকৈ কৰি মোৰ পঢ়া শুনাখিনি ইমানতে মই এৰিলোঁ। আৰু ইউটিউবৰ বাহিৰে আপুনি কি কৰে? ইউটিউবৰ বাহিৰে মইতো ঘৰৰ গৃহিণী হয়, এগৰাকী, ল'ৰা ছোৱালী 2টা আছে, মানুহজন আছে। গতিকে ঘৰৰ যিখিনি কাম কাজ আছে সেইখিনি কাম কাজ কৰোঁ। আৰু যিখিনি এনেই আৰু সামাজিক বা কিবা কিবি থাকে সেইখিনিকে তেনেকৈ কৰি মই আছোঁ। আৰু এডিটিং কোনে কৰেনো? এডিটিংখিনি এতিয়া যিখিনি মোৰ আহিছে সেইখিনি এডিটিং ময়ে কৰোঁ। আৰু আগৰখিনি মোৰ ছোৱালীজনীয়ে কৰি দিছিলে। আৰু সুধিছে এদিন লগ পাম বুলি আশা এটা আছে বাইদেউ। আৰু কিবা এটা সুধিছা তুমি। আৰু শেষত জানিব বিচাৰোঁ মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে বাৰু, কিবা ইমপ্ৰুভ কৰিব লাগিব নেকি বাৰু। ডুগু, তুমি লগ পাম বুলি ভাবিছা যদি কেতিয়াবা আমাৰ ইউটিউব মিটআপ হয়, তেতিয়া নিশ্চয়কৈ আমি লগ হ'ম। আৰু তোমাৰ ভিডিঅ'বিলাকৰ বিষয়ে তোমাৰ কেনেকুৱা হয়? তোমাৰ ভিডিঅ'বিলাক ভালেই লাগে, খুবেই ভাল লাগে। খুব ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকেই বনাই থাকা। আৰু এইটোতো হয়েই। আৰু এতিয়াতকৈ আৰু যদি ভালকৈ বনাব পাৰা তেতিয়াতো আৰুৱেই ভাল কথা। আৰু এয়া হ'ল তোমাৰ প্ৰশ্নৰ উত্তৰ মই দিলোঁ। আৰু নেক্সট আহিছে প্ৰশ্ন মোৰ ফাললৈ আহিছে, বাইদেউ আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে। পূৰ্বালী, তোমালৈও মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে। আৰু তোমাৰো ভিডিঅ'বিলাক যিবিলাক মই চাই আছোঁ, খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনোৱা তুমি। আৰু তোমাৰো কথা ভিডিঅ' মোৰো চাই ভাল লাগে। বহুত বহুত ধন্যবাদ জনাইছোঁ তোমাকো। নেক্সট আহিছে আছামিজ দলিচা। তোমাৰ নামটো মই ইতিমধ্যে জানিব পৰা হোৱা নাই এতিয়ালৈকে। আৰু কৈছিলা যদিও মই পাহৰি যাওঁ, আজিকালি অকণমান স্মৃতিশক্তি দুৰ্বল হৈছে। গতিকে তোমাক আছামিজ দলিচা বুলিয়েই কৈছোঁ। আৰু তুমি কৈছা আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয়, ভাল লাগে। আপুনি ক'ৰ জীয়ৰী আৰু ক'ৰ বোৱাৰী? দলিচা, তুমি যদি মোৰ কথাবিলাক ভাল পাইছা, মোৰো ভাল লাগিছে শুনি। আৰু মই হৈছোঁ গুৱাহাটীৰে জীয়ৰী আৰু মই বৰপেটাৰ বোৱাৰী। আৰু নেক্সট আহিছে আছামিজ AK চেনেল অফিচিয়েল। আৰু তেওঁ কেইটামান হাৰ্টেই দিছে। আৰু তোমালৈও মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে। আকৌ আহিছে আচাৰ্য চন ফেমিলি। আৰু আচাৰ্য চন ফেমিলি চেনেলটোৰ তেওঁক মই জানো, তেওঁৰ নাম হৈছে গীতিকা। গতিকে মই তোমাক গীতিকা বুলি কৈছোঁ। তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিলে। গীতিকাই সুধিছে ৰাজশ্ৰী বা আপুনি যেতিয়া প্ৰথম ইউটিউব জগতখনলৈ আহিছিল, তেতিয়া প্ৰথম ভিডিঅ' আৰম্ভ কৰিবলৈ কেনেকুৱা অনুভৱ হৈছিলে? কেমেৰাৰ সন্মুখত কথা ক'বলৈ লাজ লাগিছিলনে?
গীতিকা তোমাৰ প্ৰশ্নটোৰ উত্তৰতে কওঁ যেতিয়া ইউটিউবত মই যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ যেতিয়া ছোৱালীজনী আপলোড কৰি দিছিলে মোৰ প্ৰথম ভিডিঅ'টো আছিলে আমৰ জেলি বনাইছিলোঁ দেই একেবাৰে একো নাজানো আৰু ভইচ অভাৰ দিয়াও তেনেকৈ একো কৰা নাছিলোঁ একেলগতে কৰিছিলোঁ ভিডিঅ'টোৰ লগতে আৰু তেতিয়া একেবাৰে জনা হোৱা নাছিলোঁ প্ৰথম ভিডিঅ'টো তোমালোকে যদি চোৱা তেতিয়ালৈকে নিজে গমেই পাবা আৰু তেতিয়াতো ফূৰ্তি লাগিছিলে দেই বহুত ফূৰ্তি লাগিছিলে কিবা এটা কৰিম কিবা এটা দিম বুলি আৰু সেইটো যেতিয়া আপলোড হৈ ওলাইছিলে মই নিজে ইউটিউবত মই যেতিয়া দেখিছিলোঁ চেনেল এটাত মোৰ ভিডিঅ'টো ওলাই গৈছে কিমান ফূৰ্তি লাগিছিলে মানে সেই কথাটো মই এতিয়া মানে ক'বলৈ ভাষা নাই খুব ভাল লাগিছিল আৰু কেমেৰাৰ সন্মুখত কথা ক'বলৈ লাজ লাগিছিল নেকি সেইটোতো হয়েই আৰু প্ৰথম কেমেৰাৰ সন্মুখত ওলাবলৈ লাজ পাইছিলোঁ অকণমান লাজ লাগিছিলে কি ক'ম কি নক'ম প্ৰথম যেতিয়া শ্বুটিং কৰোঁ বা কিবা কৰোঁ তেতিয়া মানে 2-3 বাৰ মানে কটাৰ পাছতে মানে কৰিব পাৰিছিলোঁ সেয়াই আছিলে তোমাৰ প্ৰশ্ন তুমি নিশ্চয় উত্তৰখিনি পাইছা তাৰপাছতে আহিছে উজ্জ্বল বাৰৈ ডাঙৰীয়া তেওঁ কৈছে ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আৰু উজ্জ্বল ডাঙৰীয়া আপোনাকো মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ আপুনি সুন্দৰকৈ আগবাঢ়ি যাওক আৰু গীতি কিটচেন এণ্ড ব্লগে কৈছে বিউটিফুল বা আপোনাৰ লগত কথা পাতিব মন আছে ফোন নম্বৰ কেনেকৈ পাম বাৰু বহুত ভাল লাগে আপোনাৰ গীতি কিটচেন এণ্ড ব্লগ তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ থাকিলে তুমি সোধা প্ৰশ্নৰ উত্তৰ হিচাপতে মই কৈছোঁ তুমি যদি মোৰ লগত কথা পাতি ভাল লাগিছা মোৰো শুনি ভাল লাগিছে আৰু ফোন নম্বৰটো এতিয়ালৈকে মই তেনেকৈ কাকো দিয়া নাই আৰু কেতিয়াবা নিশ্চয় তোমালোকক লগ পাম ইউটিউব মিটআপ যেতিয়া হয় তেনেকেই লগ পাম তাৰপাছতে আহিছে আমাৰ মৰমৰ এগৰাকী শৰ্মিষ্ঠা ব্লগ তেওঁ এগৰাকী বৰ মৰমীয়াল বোৱাৰী তেওঁৰ এজনী সৰু অকণমানি ছোৱালীও আছে শৰ্মিষ্ঠা তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম থাকিলে শুভেচ্ছা থাকিলে আৰু লগতে ধন্যবাদ জনাইছোঁ আৰু তুমি সুধিছা বা ল'ৰা ছোৱালী দুটাই কি পঢ়ি আছে শৰ্মিষ্ঠা মোৰ ল'ৰা ছোৱালী দুটাই ইতিমধ্যে পঢ়া শুনা শেষ কৰিছে আৰু তেওঁলোকৰ পিছত যদি আকৌ কিবা পঢ়ে সেইটো অৱশ্যে মই গম নাপাওঁ তেওঁলোকৰ কিবা থাকিবও পাৰে এইম থাকিবও পাৰে এতিয়ালৈকে তেওঁলোকৰ পঢ়া শুনা সমাপ্ত কৰিছে তাৰপিছতে সুধিছে নীলোৎপল শইকীয়া অসমে নীলোৎপল তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে লগতে প্ৰশ্ন সোধাৰ বাবে ধন্যবাদ থাকিলে তুমি সুধিছা বা আপুনি স্কুলীয়া জীৱনৰ অলপ অভিজ্ঞতা কওক স্কুলীয়া জীৱনৰ কথা একেবাৰে সৰুকালৰ কথাটো ইমান এটা মনত নাই এটা কিন্তু খুব মনত লগা কথা এটা আছে আগতে মানে সৰুতে হাতৰ পৰা পৰি আমাৰ মানে স্লেটবিলাক আছিলে মাটিৰ স্লেট আছিলে তোমালোকেতো সেইবিলাক চাগে পোৱাই নাই প্লাষ্টিক জাতীয় স্লেটবিলাক পাইছা আমাৰ স্লেটবিলাক আছিলে মাটিৰ স্লেট আৰু পটককৈ যদি হাতৰ পৰা পৰি যায় হাতৰ পৰা পৰি পেলাই পটককৈ ভাঙে তাৰমানে এদিনাখন মই স্লেট ভাঙিলোঁ হাতৰ পৰা পটককৈ পৰি গ'ল ন সেইখনটো মই বচাব নোৱাৰিলোঁ ভাঙি থাকিলে নেক্সট দেউতাই আৰু এখন আনি দিলে সেইখনো সেইদিনাখন স্কুলত ল'ৰা এটাই ঠেলা হেঁচা কৰোঁতে পৰি গ'ল হাতৰ পৰা সেইদিনাখনো ভাঙি গ'ল তাৰপিছত মই স্কুললৈ যাবলৈ ওলোৱা নাই নোলাওঁতে কি হ'ব তেতিয়া দেউতাই সুধি আছে স্কুললৈ ওলোৱা কিয় নাই ওলোৱা দেৰি হৈছে ওলাব লাগে তাৰপিছত মই তেতিয়া ক'ব নোৱাৰোঁ মোৰ স্লেটখন ভঙা বুলি তাৰপিছত মই মানে কান্দিবও নোৱাৰোঁ কিবা কৰে আমি তেতিয়া মানে মা দেউতাহঁতক খুবেই ভয় কৰিছিলোঁ মানে ইমান ভয় কৰিছিলোঁ যে মোৰ স্লেটখন যে ভঙা মই যে স্কুলত একো লিখিব নোৱাৰোঁ তেতিয়া মই একেবাৰে মানত কিন্তু মোৰ সেই কথাটো এতিয়ালৈকে মনত আছে মানে সেইটো জীৱনলৈ মই নাপাহৰোঁ আৰু তাৰপিছত তেতিয়া মানে মান আছিলোঁ কিজানি নে প্ৰথমমান কিবা এটা এনেকুৱা আছিলোঁ তেতিয়া দেউতাই মোক কি কৰিছিলে এয়া এডাল এছাৰি লৈছিলে দেই বাঁহৰ সৰু লেচেকানি এছাৰি বুলি কয় তেনেকুৱা এছাৰিডালেদি লৈ মানে মৰা নাই আৰু হাতত এছাৰিডাল লৈ পেলাই মোক গৈ পেলাই স্কুলত গৈ থৈ আহিছিলে সেইটো এটা মোৰ মানে জীৱনৰ এটা মানে তেনেকুৱা এটা ঘটনা এটা হৈছিলে আৰু সেই ঘটনাটো মোৰ এতিয়াও মনত আছে মই বহুত সৰুতে হোৱা ঘটনা কিন্তু মানে কেতিয়াও মই সেইটো পাহৰিব নোৱাৰোঁ আৰু বিচিত্ৰমণি বৰাই সুধিছে বা আপোনাৰ ঘৰ ক'ত হয় ঘৰত কোন আছে ইউটিউব চেনেলটো কিমান দিন হ'ল আপোনাৰ বিচিত্ৰমণি বৰা তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম শুভেচ্ছা আৰু ধন্যবাদ থাকিলে আৰু তোমাৰ ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ তুমি কিজানি পাইছাই মোৰ ঘৰ গুৱাহাটীত হয় আৰু ঘৰত আছে মোৰ ল'ৰা ছোৱালী দুটা আৰু হাজবেণ্ড হয় আৰু মোৰ চেনেলটো খোলা পূৰা 2 বছৰ আৰু 2 বছৰ হৈ গৈছে পূৰা এই জুনত 1 তাৰিখে মই প্ৰথম ভিডিঅ' আপলোড কৰিছিলোঁ 2020 চনৰ 1 তাৰিখ হয় আৰু নেক্সট আহিছে নৱজ্যোতি বাই আৰু নৱই কৈছে বিউটিফুল আৰু নৱ তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে নৱ আছে গোৱাত আছে আৰু তেনেকৈ আমি ইউটিউবতে লগ পাইছোঁ তেনেকৈ বা বুলি কোৱা মোৰ বহুত মৰমৰ ভাইটি ভণ্টিবিলাক আছে আৰু তোমালোকৰো মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে নৱ তুমিও ধুনীয়াকৈ আগবাঢ়ি যোৱা নেক্সট আহিছে ৰিয়া মুণ্ডা অফিচিয়েলে তেওঁ কৈছে অতি সুন্দৰ এতিয়া কিহত ক'লে মই বুজি নাপালোঁ ৰিয়া তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিলে আৰু লগতে ধন্যবাদ
তাৰপিছতে আহিছে লাইভ উইথ পিংকি, আৰু তেওঁ হৈছে মোৰ সখী। আপোনালোকে হয়তো গমেই পাইছে, তেওঁৰ ছোৱালীজনী মোৰ ছোৱালীজনীৰ লগত একেলগে কাম কৰিছিলে, আৰু সেই হিচাপতে তেওঁ মোক সখী সখী বুলি কয়, আৰু ময়ো তেওঁক সখী বুলি কওঁ। আৰু তেওঁৰো এটা চেনেল আছে লাইভ উইথ পিংকি, গতিকে আপোনালোকে সকলোৱে তেওঁকো মৰম দিব, সকলোকে মৰম দিব, ধুনীয়াকৈ আগবাঢ়ি যাব। আৰু তেওঁ কৈছে সৰুকালৰ ভাল লগা কথা এটা কওক, আৰু আপোনাৰ খং কেতিয়া উঠে। ভাল লগা কথা ক'বলৈ হ'লে, আমি আগতে সৰুতে আমাৰ ঘৰত আইতা থাকিছিলে, আৰু আইতাই খুবেই মৰম কৰিছিল। আৰু আইতাই সৰুতে মানে ইমান ধুনীয়াকৈ আমাক সাঁথৰবিলাক কৈছিলে, সুধিছিলে। আইতাই যদিও পঢ়া শুনা নাজানিছিলে, আমাৰ লগত আইতাই সাধুবিলাক কৈছিলে, সাঁথৰ কৈছিলে। আৰু সেইবিলাক সাঁথৰ অৱশ্যে এতিয়া মোৰ মনত নাই, পাহৰিও গৈছোঁ, কিন্তু আমাৰ লগত আইতাই মানে তেনেকৈ কৰি আমাৰ সৰু কালবিলাক ধুনীয়াকৈ আমি মানে আইতাৰ লগতে কটাবলৈ পাইছিলোঁ। আৰু তেনেকুৱা বহুত সুন্দৰ মুহূৰ্ত আছে, কেতিয়াবা নিশ্চয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু আপোনাৰ খং কেতিয়া উঠে, যদি কোনোবাই মোক মিছা অপবাদ দিয়ে, বা মই যদি কোনো এটা ভুল কৰা নাই সেইটোৰ প্ৰতি যদি মোক আঙুলিয়াই পেলাই কয় যে তুমি এইটো কৰিছা, তোমাৰ ভুলৰ কাৰণে এনেকুৱা হৈছে, তেনেকৈ যদি মোক কোনোবাই অপবাদ দিয়ে বা তেনেকৈ কোনোবাই কয়, তেতিয়া মোৰ নিশ্চয়কৈ আপোনাৰো খং উঠিব, আৰু মোৰো তেতিয়া খং উঠে। আৰু সেউজী চেনেলে কৈছে, বা তুমি কি চাকৰি কৰিছিলা জনাবা দেই, হাজবেণ্ডে কি কৰে। সেউজী, তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম, শুভেচ্ছা আৰু ধন্যবাদ থাকিলে। আৰু মই একো চাকৰি নকৰোঁ, মোৰতো চাকৰি ঘৰতেই হয়, ঘৰৰে গৃহিণী, ঘৰৰে বোৱাৰী, আৰু ঘৰৰে আমি এতিয়া হোম মিনিষ্টাৰ বুলি কওঁ দেই। গতিকে মোৰ ঘৰতেই হৈছে মোৰ চাকৰিটো, ভাত পানী বনাওঁ, মেলোঁ, কৰোঁ, খাওঁ, ফূৰ্তি কৰোঁ, এয়াই মোৰ ঘৰৰ চাকৰি। আৰু তাৰপাছতে আহিছে মনীষা তালুকদাৰ। বাইদেউ আপোনাৰ ঘৰ ক'ত? মনীষা তালুকদাৰ, তোমাকো মই একেবাৰে নতুনকৈ মই ফ্ৰেণ্ড বনাইছোঁ, তুমিও নিশ্চয় মোৰ লগত হৈছা। গতিকে মনীষা, তোমালৈ মোৰ ফালৰ পৰা মৰম, শুভেচ্ছা আৰু ধন্যবাদ থাকিলে। আৰু ইতিমধ্যে তুমি গমেই পাইছা মোৰ ঘৰ গুৱাহাটীত। আৰু শেষত প্ৰথমে সুধিছিলে মোৰ মৰমী কোচ ৰাজপংখীয়ে। আৰু মৰমী, তুমি মোক প্ৰথম প্ৰশ্নটো সুধিছিলা, খুবেই ভাল লাগিছিলে। আৰু আজিলৈ মোৰ আছিলে প্ৰশ্ন উত্তৰখিনি এইখিনি। আৰু যদি ভুলতে কিবা প্ৰশ্ন উত্তৰ থাকিও গৈছে, তেতিয়াহ'লে আপোনালোকে বেয়া নাপাব। বহুত ধন্যবাদ জনালোঁ, আপোনালোকৰ মৰম পালোঁ, তোমালোকৰ মৰম পালোঁ। তোমালোকে এনেকৈ সদায় ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি যাবা, তোমালোককো মই এনেকৈ সদায় সহযোগ কৰি যাম। আৰু এনেকৈ মোৰ আজি ভিডিঅ'টোৰ কুৱেশ্যন এনচাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাই মেলি ভাল পাব। তেতিয়াহ'লে আজিলৈ ইমানতে আহিছোঁ। ধন্যবাদ, ৰাখিছোঁ।